কষ্টটো তেতিয়া হয় যেতিয়া কোনোবা আহি আঁতৰি যায়। কিন্তু তুমিতো মোৰ মাজতেই আছিলা, মোৰ উশাহবোৰৰ মাজত এক নিবিড় নিশ্বাস হৈ। তুমিতো মোৰ আত্মা আছিলা, প্ৰতিপল মোৰ ছাঁ হৈ। কেতিয়াবা নিজকে মই প্ৰশ্ন কৰি সোধো, যি নিজৰ মাজতে যদি নিবিড়ভাৱে বিলীন হৈ থাকে, সি জানো কেতিয়াবা হঠাৎ নোহোৱা হৈ যাব পাৰে জানো নোহোৱা হৈ যাব। যদি সেয়ে হয়, তেন্তে আকাশৰ জোনটোৰ ওচৰৰ পৰা তৰাবোৰ নিজৰ কিনাৰৰ পৰা সাগৰৰ ঢৌবোৰ, নীৰৱতাৰ পৰা নিৰ্জনতাবোৰ কেতিয়াবাই নোহোৱা হৈ গ'লহেঁতেন। আমাৰ সপোনবোৰে নিজৰ ঠিকনাবোৰ কেতিয়াবাই হেৰুৱাই পেলালেহেঁতেন। কিন্তু তুমিতো মোৰ মাজত সদায় আছিলা, আজিও আছা, আৰু সদায় থাকিবা। তুমি মোৰ মাজত সদায় থাকিবা।